Audio Jungle. Audio Jungle. হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আলহামদুলিল্লাহ, মোৰো পিছে ভাল। আৰু আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বহুদিন মই ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ গাটো ইমান ভাল নাছিলে, মানে এনি টাইম মূৰটো বিষাই থাকে। তো তেনেকৈ আৰু ভিডিঅ' কৰিব মন নাযায় ন, চ' মই ভিডিঅ' কৰা নাছিলোঁ। আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। তো ৰাতিপুৱা উঠি মই গা পা ধুই ল'লোঁ, ধুই আৰু এগিলাচ গৰম পানীৰে দিনটো আৰম্ভ কৰিলোঁ। তাৰপাছত মই ঘৰটো আগত সাৰি লৈছোঁ, কাৰণ ৰাতিপুৱা উঠিয়ে ফাৰ্ষ্ট কামটো হ'ল ঘৰ সাৰা, আৰু ঘৰটো নাসাৰিলেতো ভাল নালাগে। তো মই উঠিয়ে ফাৰ্ষ্টত ঘৰটো সাৰি লৈছোঁ, আৰু তাৰপিছত মই ৰেডি হ'ম আৰু এতিয়া মই গৈ আছোঁ গা ধুবলৈ, আৰু গা পা ধুই পেলাই আপোনালোকক লগ পাই আছোঁ। মই এতিয়া গা ধুই আহিলোঁ, আৰু এতিয়া চাহ তাহ খাই ৰেডি হ'ম, দেখুৱাই আছোঁ। আৰু আজি আমি ক'ত গৈ আছোঁ জানেনে? আজি গৈ আছোঁ ভণ্টিৰ ঘৰত, মানে তাতে দাৱাত আছিলে, তাইৰ বাৰ্থডে আছিলে 12 তাৰিখে, কিন্তু আমি 12 তাৰিখে অকণমান অসুবিধাৰ কাৰণে যাব পৰা নাছিলোঁ। তো আজি যাম। মই যাওঁ, গৈ পেলাই মই এতিয়া ৰুটি বনাই খাবলৈ আছে, কাৰণ মই ব্ৰেকফাষ্ট কৰাই নাছিলোঁ। আগত মই গাটো ধুই লৈছোঁ, দেৰি হৈ যায়, চ' এতিয়া মই বনাম ব'লক। এয়া লাড্ডু। এইপিনে মই এতিয়া ৰুটিকেইখন বেলি ল'লোঁ, আৰু এদিনো মোৰ ৰুটি মানে গোলকৈ বেলা নহয়, মই একেবাৰে নোৱাৰোঁ, যেনে তেনে বেলিছোঁ। আৰু তাৰপাছত মোৰ কাৰণে শুকান ৰুটি আৰু হাজবেণ্ডৰ কাৰণে পৰঠা বনাই লৈছোঁ। মই মানে একদম পৰঠা খাব নোৱাৰোঁ, পূৰা গেছ হৈ যায়। আৰু মই এইটো পাৰ্চ ল'ম, আৰু এইটো পাৰ্চ মই নতুনকৈ কিনিছিলোঁ, আপোনালোকক মই দেখুৱাই নাছিলোঁ। তো ভাবিছোঁ আজি মই এইটো লৈ যাওঁ, কাৰণ এইটো অলপ ডাঙৰো আছে, ইয়াত বহুত বস্তু আঁতি যায়। তো মই আজি এইটো বেগেই ল'ম, আৰু ৰেডি আপোনালোকক মই ফাইনেল লুকটো দেখুৱাম। মোৰ আজিৰ আউটফিট হ'ল এযোৰ চাদৰ মেখেলা হয়, আৰু মই এযোৰ মিছ'ৰ পৰা লৈছিলোঁ, আৰু এই ব্লাউজটো মই এক্সট্ৰাকৈ কিনিছিলোঁ মিছ'ৰ পৰা। ইয়াৰ লগত মেচিং কৰিছেনে নাই কমেণ্ট কৰি জনাব, কাৰণ মই ইয়াৰ লগৰ যোনটো ব্লাউজ আছিলে, তো মই সেইটো চিলোৱা নাছিলোঁ। তো তাৰ কাৰণে এইটো ব্লাউজেই পিন্ধিব লগা হ'ল, আৰু এই চাদৰ মেখেলাযোৰৰ লগৰ যোনটো ব্লাউজৰ কাপোৰ আছিলে বহুত বেছি কম আছিলে, তো সেইকাৰণে মই চিলোৱা নাছিলোঁ। আৰু এই কাপোৰযোৰৰ কালাৰ মোৰ এখন শাড়ীও আছে, কিন্তু শাড়ীখনৰ ব্লাউজটো মোৰ গাত এতিয়া নোহোৱা হ'ল, কাৰণ মই এতিয়া অলপ শকত হৈছোঁ ন, তো তাৰ কাৰণে মোৰ গাত এতিয়া নহয়। এতিয়া উপায় নাই, এইটো ব্লাউজেই পিন্ধিব লগা হ'ল। আৰু আগতে মই এইটো ভিডিঅ' বনোৱা নাছিলোঁ, তো আপোনালোকে গম নাপাব, মই আগত বহুত বেছি ক্ষীণ আছিলোঁ, আৰু এতিয়াতো মই বহুতেই শকত হৈ গ'লোঁ। কিন্তু মানুহৰতো আৰু এটা কথা আছেই, যদি মানে ক্ষীণ হয় তেতিয়াহ'লে ক'ব তুমি ইমান ক্ষীণ, খাবলৈ নিদিয়ে নেকি, খাবলৈ নোপোৱা নেকি। আৰু যদি শকত হৈ যাওঁ তেতিয়াহ'লে ক'ব ইছ আল্লাহ ইমান শকত হৈছা তুমি, অকণমান ক্ষীণোৱা, ইমান শকত হৈ গ'লে বেয়া। ক্ষীণালেও প্ৰব্লেম, শকত হ'লেও প্ৰব্লেম, এতিয়া মই কি কৰিম। তো যিমানখিনি আল্লাই দিছে আলহামদুলিল্লাহ, ইয়াতকৈ বেছি আৰু ময়ো শকত হ'ব নিবিচাৰোঁ, ভালো নালাগিব। তো সেয়াই। আৰু তাৰপাছত মই এতিয়া অলপকৈ ষ্টাইল কৰি লৈছোঁ। মই বেছি ষ্টাইল নকৰোঁ ফুৰিব গ'লে, তো আজি ভাবিলোঁ অলপ কৰি যাওঁ। আৰু এইপিনে মই এতিয়া হিলযোৰ পিন্ধি লৈছোঁ, কাৰণ চাদৰ মেখেলাযোৰৰ লগত যদি চাপৰ চেণ্ডেল পিন্ধোঁ ভাল নালাগিব, আমি এনেই চাপৰ মানুহ। তো এয়া মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। আৰু ব্লাউজটো প্ৰায় মিলিছেই ন, মোৰতো তেনেকুৱাই লাগিছে মিলিছে বুলি, আপোনালোকেও জনাব মিলিছেনে নাই। তো এতিয়া মই ওলাই গৈ আছোঁ, আৰু হাজবেণ্ডৰ তলত ৰখি আছে মোৰ কাৰণে। তো ব'লক যাওঁ, আৰু গৈ পেলাই আপোনালোকক দেখুৱাম তাত কি কৰোঁ। আৰু আজি আম্মাহঁতো তাত গৈ আছে, গোটেইখিনি আকৌ আজি একলগ হ'ম, বহুত বেছি মই এক্সাইটেড হৈ আছোঁ। তাৰপাছত মই অলপ মিঠাই কিনি লৈছোঁ, কাৰণ আলহী ঘৰত যাম আৰু মিঠাই নিনিম তেনেকুৱাতো আৰু হ'ব নোৱাৰে ন। তো মই অলপ মিঠাই কিনি লৈছোঁ, কিনি পেলাই এতিয়া আমি দুজনে গৈ আছোঁ। আৰু তাত গৈ পেলাই দেখাম কি কৰোঁ। আৰু আম্মাহঁতে কৈছে আজি শাড়ী পিন্ধি আহিব, দেখিছেনে গাইজ, মোৰ লগত প্ৰেংক কৰিলে। সিহঁতে কোনো শাড়ী পিন্ধি নাহিলে, আৰু মোক শাড়ী পিন্ধাই মানে লৈ আহিলে। মই ভালকৈ এনেই শাড়ী পিন্ধিব নাজানো, যেনে তেনে পিন্ধি আহিছোঁ। আৰু আজি আহিছিলোঁ, ভণ্টিৰ বাৰ্থডে আছিলে ন, তো তাইৰ কাৰণে এটা সৰু গিফ্ট আনিছোঁ, আৰু এতিয়া মই তাকে ডিছকাছ কৰিছোঁ, তাইৰ হাতত দিম। আৰু এয়া তাই আহিলে, তাইও চাওকচোন কিমান লাজ কৰিছে গিফ্টটো ল'বলৈ। আৰু এয়া আমাৰ টিকিলি, তাই আমাক হাই দি আছে, এতিয়া তাই আমাক চালামো দিব। নতুনকৈ শিকিছে ন কথা ক'ব, তো বহুত ভাল লাগে, ধুনীয়াকৈ কথাবোৰ কয়। আৰু মই ভইচ অভাৰ দিয়া নাই বাৰু তাইৰ। আৰু এয়া আমি দুইজনী, মই কাপোৰ কানি সলাই ল'লোঁ, কাৰণ গোটেই দিনটো আৰু শাড়ী পিন্ধি থকাটো সম্ভৱ নহয়। তো মই কাপোৰ কাৰণে লৈয়ে গৈছিলোঁ, আৰু মই য'তে যাওঁ কাপোৰ মই লৈয়ে যাওঁ, কাৰণ মই গোটেই দিনটো এনেকৈ থাকিব একেবাৰে নোৱাৰোঁ। আৰু এতিয়া আমি আহি গ'লোঁ মেইন কৰ্চত, এতিয়া আৰু খাই আছোঁ। তাইও বহুত কিবাকিবি বনালে, ভালেই লাগিল বাৰু, দিনটো পাৰ কৰিলোঁ, গোটেইখিনি একেলগে কথা বতৰা পাতিলোঁ, বহুত টাইম একেলগে স্পেণ্ড কৰিলোঁ। তাৰপাছত আৰু সময় হ'ল, এতিয়া এয়া চাহ খাই আছে। আৰু তাৰপিছত যিটো ভূমিকম্প দিলে, ভূমিকম্প আল্লাহ নাপাহৰোঁ কেতিয়াও। ঘৰ আহি দেখিছোঁ ঘৰৰ অৱস্থা নাই, আপোনালোকে দেখা পাইছেই চাগে, একেবাৰে বস্তু বাহানি চব পৰি আছে। কি ক'ম আৰু, বহুত বেছিয়ে ভয় খালোঁ দেই। এইটো ভূমিকম্প
এইপিনে গাইজ মই কালিয়ে ৰাতি ঘৰত আহিলোঁ 9টা বাজিত মই আহি পাইছোঁ আৰু ইমান বেছি বৰষুণ দিছিলে তো মই ভিডিঅ' কৰা নহ'ল আৰু কালি মানে যিটো ভূমিকম্প দিলে মানে কি ক'ম আৰু বহুত বেছি ভয় খালোঁ আৰু আমাৰ মানে বহুত ওপৰত থাকোঁ ন আমি তো গোটেই ছাইডবোৰ এনেকৈ ফাটি গৈছে তো তাৰ কাৰণে বহুত বেছি ভয় লাগিছিলে আকৌ ৰাতি কিজানি আহি যায় তো তাৰ ভয়তে মই ঘৰত গুচি আহিলোঁ কাৰণ কমচে কম তলত থাকিলেতো অলপ শান্তি লাগে ন তো তাৰ কাৰণে আহিলোঁ আৰু তো আপোনালোকক মই কোৱাও নহ'ল তো এইটো ভাবিলোঁ এতিয়া কৈ দিওঁ সেয়াই আৰু এইপিনে এই আদাখিনি হ'ল আমাৰ ঘৰৰ আদা আম্মায়ে গছ লগাইছিলে আৰু তাৰপৰাই অকণমান উলিয়াই পেলাই খাই থাকে আৰু আদাটো বহুত বেছি ধুনীয়া আছিল চেণ্টটো কাৰণ ঘৰৰ হয় ন ঘৰৰ বস্তু একো সাৰ দিয়া নাযায় তো খাবলৈও ভাল হয় আৰু আজি মই বনাই আছোঁ চিকেন আৰু মই যেতিয়া ঘৰত যাওঁ একদম এলেহুৱা হৈ যাওঁ একো কাম কৰিব মন নাযায় খালি শুই খাম আৰু যেতিয়া আম্মায়ে যি দিব আৰু আৰামত বহি খালি খাম একো কৰিব মন নাযায় তো আম্মায়েও কৈ আছে যে তই বনাচোন কেতিয়াবা মন নাযায় ন বেলেগৰ হাতৰো খাবলৈ মন যায় তো আজি মই ভাবিলোঁ মোৰ ষ্টাইলতে চিকেনখিনি বনাই দিওঁ আৰু কেনেকুৱা হ'বা হয় নাজানো আপোনালোকক মই লাষ্টত দেখুৱাম বাৰু আৰু এয়া চাওক মোৰ চিকেন ৰেডি হৈ গ'ল আৰু বহুত বেছি ধুনীয়া লাগি আছে ন দেখিবলৈ তাৰপাছত আবেলি আমি ভাত পানী খাই অকণমান ওলাই গ'লোঁ আগফালে ৰাস্তাত খোজ কাঢ়িলোঁ আৰু মই যেতিয়া ঘৰত যাওঁ ৰাস্তাটো অকণমান খোজ কাঢ়োঁৱে ভাল লাগে তাৰপাছত আৰু দোকান আহিলোঁ দোকানত দেখিছেনে মই এতিয়া আম্মাক খুজিছোঁ চকলেট কাৰণ এইবোৰ চকলেট সৰু কালতে খাইছিলোঁ আৰু এতিয়া আকৌ মানে দেখা পালে মন যায় ন কিন্তু সেই আগৰ টেষ্টটো এতিয়া নাই একদম ডুপ্লিকেট হৈ গ'ল বস্তুবোৰ তাৰপিছতে আৰু পিছদিনাখন আমি আৰু ৰাতিপুৱা ঘৰলৈ আহিলোঁ ঘৰলৈ আহি হাজবেণ্ডে পেষ্ট্ৰি আনিছিলে তো খাই ল'লোঁ এইপিনে গাইজ দিনটো পাৰ হ'ল মই অলপ টোপনি মাৰিলোঁ টোপনি মাৰি উঠিলোঁ আৰু এতিয়া মুখখন অলপ ধুই পেলাই ৰেডি হ'ম আকৌ এতিয়া ক'ত যাম আপোনালোকক মই দেখুৱাই আছোঁ তো চাই থাকিব ওলোৱাৰ আগতে ভাবিলোঁ অলপ গৰম চাহ খাই লওঁ গৰম চাহ আৰু চিঙৰা উফ কি কম্বিনেশ্যন হয়নে গাইজ আৰু এইপিনে মই মোৰ ড্ৰেছ পিন্ধি ল'লোঁ আৰু এই ড্ৰেছটো মোৰ কেনেকুৱা লাগিছে জনাব আৰু এইপিনে এতিয়া মই ৰেডি হৈ গ'লোঁ আৰু এইটো হ'ল মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে আৰু এয়া হেয়াৰটো মই কাৰ্ল কৰিছোঁ আৰু এই কাৰ্লটো মই কেনেকৈ কৰিছোঁ জানেনে ঘৰেলু নুস্কা মই তেল লগাই গোটেই ৰাতি বেনি গুটি থৈ দিছিলোঁ তাৰপিছত পূৰা কাৰ্ল হৈ গৈছে আৰু এইপিনে এতিয়া আমি ঘৰৰ পৰা ওলাই গ'লোঁ আৰু আমি গোটেইকেইটা এক্সট্ৰাকৈ গৈছিলোঁ তো আমি ফাৰ্ষ্ট গৈ পালোঁ তাৰপিছত অলপ টাইম আমি ৱেইট কৰিলোঁ কাৰণ সিহঁতেও আহি পোৱা নাছিলে আৰু সিহঁতে অহাৰ পিছত আমি গ'লোঁ ভিতৰত আৰু আজি আছিলে আমাৰ ফেমিলি ডিনাৰ আজি ভাবিলোঁ বহুত দিনৰ পিছত একেলগে বাহিৰতে গৈ পেলাই খানা খাম তো তাৰ কাৰণে আমি আহিলোঁ সৰবগাঁৱত থকা হাজি হোটেল আৰু এই হোটেলখনত খানাও বহুত টেষ্টি বুলি শুনিছোঁ মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ আৰু খালেহে গম পাম কেনেকুৱা হয় আৰু ইয়াৰ ছাৰ্ভিচো বহুত বেছি ভাল আছিলে আৰু তাৰপিছতে আমাৰ খানা আহি গ'ল আৰু এতিয়া মই টেষ্ট কৰি পেলাই আপোনালোকক কৈ আছোঁ কেনেকুৱা আৰু ইয়াৰ মানে বিৰিয়ানীখিনি বহুত বেছি ভাল আছিলে খাবলৈ বহুত ধুনীয়াকৈ বনাইছে আৰু তাৰপিছত কাবাবটোতো আৰু ক'বই নালাগে কাবাবটো বহুত বেছিয়ে টেষ্টি মানে সুদা খাই পেলাইহে বেছি ভাল লাগিছে তাৰপিছত আমি গৈ পালোঁ ষ্টেডিয়াম মাৰ্কেট আৰু ষ্টেডিয়াম মাৰ্কেটৰ এইখন নগাঁও ফ্ৰেছ বুলি এখন দোকান আছে তাত মানে ইমান ধুনীয়া ফ্ৰুটছবোৰ নহয় মানে কি ক'ম দেখিলে আপোনাৰ মানে মন যাব খাই দিওঁ আৰু এই ফ্ৰুটছবোৰ সুধিছিলোঁ ইয়াৰ নহয় বাহিৰৰ পৰা অহা বুলি কৈছে আৰু সেই তাতে আমি আইচক্ৰীম খালোঁ আৰু আইচক্ৰীমকেইটাও মানে ইমান ডাঙৰ তাত মানে খানা খায়ো পেট যিমানখিনি ভৰা নাছিলে আইচক্ৰীম খাই পেলাই মানে আৰু বেছি পেট ভৰি গ'ল তো খাই বৈ লৈ এখন মই পাণ কিনিলোঁ আৰু পাণখন কিনি পেলাই ভাবিলোঁ ঘৰত গৈ খাম এতিয়া মই মেকআপখিনি ৰিমুভ কৰি ল'ম অলপ মেকআপ কৰি গৈছিলোঁ এতিয়া মেকআপখিনিতো আৰু এনেকৈ লৈ শুব নোৱাৰোঁ ন সেয়া এইপিনে খাই বৈ লৈ পাণ এখন লৈ ঘৰ আহি পালোঁ আৰু ৰাস্তাতে খাম বুলি ভাবিছিলোঁ কিন্তু ৰাস্তাত আৰু খাব পৰা নাযায় ন ভালকৈ ভাবিছোঁ আৰু ঘৰতে আৰামত বহি খাম এয়া চাওক মই মিঠা পাণ খাই পেলাই বহুত ভাল পাওঁ আপোনালোকেও মিঠা পাণ খাই ভাল পায়নে যদি ভাল পায় জনাব আৰু এই পাণখন যে 20 টকা হয় গাইজ মই আজি গম পাইছোঁ আপোনালোকে জানেনে মই বহুত দিন ধৰি মানে পাণ কিনি খোৱা নাছিলোঁ তো আজি কিনোতে মই গম পালোঁ আৰু 20 টকা হিচাপত পাণখনত একোৱেই নাই চুপাৰীখিনি ইমান অকণমান দিছে আপোনালোকে দেখিতো গম পাইছেই তো সেয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল পায় দেন লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং বাই বাই